নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই ইউটিউব চেনেল ভাৰত ইনফৰমেশ্যনত সকলোকে ৱেলকাম কৰিলোঁ। তো আজি আমি পুনৰ লগ হ'ম এটা নতুন ভিডিঅ'ৰ মাজেৰে। তো আজি আমি কথা পাতিম অনিদ্ৰা ৰোগ বা ইনচোমনিয়া মানে কি হয়, বা তাৰ কাৰণ বা লক্ষণবিলাক কি হয়, আমি কেনেকৈ তাক মষিমূৰ কৰিম সেই বিষয়ে আমি জানিম। তো প্ৰথমতে আমি জানো আহক যে এই ৰোগৰ যিবিলাক লক্ষণ সেই লক্ষণবিলাক কি হয়। টোপনি কম হয় আৰু মূৰৰ বিষ হয়, লাহে লাহে আপোনাৰ খিংখিঙীয়া মনোভাৱৰ মানুহজন হৈ পৰে। ইয়াৰ যিবিলাক কাৰণ হয় সেই কাৰণবিলাক কি হ'ব পাৰে যে গভীৰ চিন্তা, হজমি শক্তি কমিলে, জ্বৰ আৰু কিছুমান জটিল ৰোগত অনিদ্ৰা ৰোগ হ'ব পাৰে। তদুপৰি পেটত ভোক, অতিপাত, গৰম বা ঠাণ্ডা আৰু বয়সস্থ লোকৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। লেতেৰা আৰু আৰামদায়ক নোহোৱা সাজ পোছাক আৰু টান বিচনাৰ কাৰণেও অনিদ্ৰা ৰোগ হ'ব পাৰে। স্নায়ু দুৰ্বল হ'লেও অনিদ্ৰা ৰোগ হ'ব পাৰে। ইয়াৰ যিবিলাক বন দৰৱ বা আমি প্ৰাকৃতিক বা ঘৰুৱা পদ্ধতি আমি কেনেকৈ এই ৰোগ আমি মষিমূৰ কৰিব পাৰিম বা নিৰ্মূল কৰিব পাৰিম তাৰ বিষয়ে আমি জানো আহক। পিপলিৰ 20 গ্ৰাম ৰস আৰু অলপমান গুড় মিহলি কৰি যদি আপুনি খোৱা অভ্যাস কৰে তেতিয়াহ'লে আপোনাৰ অনিদ্ৰা ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। নেমুৰ ৰস ভাল সৰিয়হ তেলৰ ৰসৰ লগত বা সৰিয়হ তেলৰ লগত আপুনি যদি তলুৱাত ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপুনি ভাল নিদ্ৰা আপুনি পাব পাৰে। দৈৰ লগত জালুক মিহলি কৰি অলপ চেনি দি খালেও আপুনি ভাল নিদ্ৰা আপুনি পাব পাৰে, অৰ্থাৎ আপোনাৰ অনিদ্ৰা ৰোগ আঁতৰিব। 5 চামুচ পিঁয়াজৰ ৰস যদি আপুনি ডেইলি খোৱা অভ্যাস কৰে তেতিয়াহ'লে আপুনি অনিদ্ৰা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ উপৰিও 200 মিলিলিটাৰ টেঙেচি টেঙাৰ ৰস আৰু 100 মিলিলিটাৰ গাখীৰৰ লগত যদি আপুনি এটা মিশ্ৰণ কৰি যদি আপুনি খাব পাৰে তেতিয়াহ'লে আপুনি অনিদ্ৰা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মানিমুনি শাক আমি সকলোৱে চিনি পাওঁ যে মানিমুনি শাক দিনে যদি আপুনি 200 মিলিগ্ৰামকৈ যদি আপুনি খোৱাৰ অভ্যাস কৰে তেতিয়াহ'লে আপুনি অনিদ্ৰা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। এতিয়া কথা হ'ল এই গোটেই বন দৰৱসমূহ আমি যোগাৰ কৰোঁতে কেতিয়াবা আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু কেতিয়াবা আমি এইবিলাক চিনি পোৱাটো আমাৰ অসুবিধা হয়। তো তেতিয়াহ'লে আপোনালোকৰ মাজলৈ খুব সুন্দৰ এটা অপৰচুনিটি মই লৈ আনিছোঁ আৰু সেইটো হৈছে আয়ুষ প্ৰিমিয়াম চাৰ্টিফাইড প্ৰাপ্ত এলিমেণ্টছ ৱেলনেছ বেণ্ডৰ ৰেম নিদ্ৰা মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো এই ৰেম নিদ্ৰা যদি আপুনি ব্যৱহাৰ কৰিব পাৰে তো টোপনিৰ লগত সংগতি থকা সকলো বেমাৰৰ পৰা আপুনি মষিমূৰ কৰিব পাৰিব, আপুনি পৰিত্ৰাণ পাব পাৰিব। তো আপুনি ৰেম নিদ্ৰা ব্যৱহাৰ কৰক আৰু টোপনিৰ পৰা আপুনি ভাল টোপনি পাবৰ কাৰণে, আপুনি মষিমূৰ কৰিবৰ কাৰণে, টোপনিৰ লগত সংগতি থকা সকলো বেমাৰ আপুনি নাইকিয়া কৰিবৰ কাৰণে এই ৰেম নিদ্ৰা আপুনি ব্যৱহাৰ কৰক মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' ভাল পাইছে আৰু যদি সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে যিখিনি কৰণীয় সেইখিনি নিশ্চয় কৰিব। ধন্যবাদ, জয় হিন্দ।